oats খাই ভাল পায়নে যদি বেয়া পায় এই ভিডিওটো আপোনালোকৰ বাবে নমস্কাৰ মই প্ৰিন্সি আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছো মোৰ এটা অন্য ভিডিও লৈ এতিয়া অলপমান খোজকাঢ়িবলৈ ওলাই আহিছো আপোনালোককো দেখাও মই থকা জেগা দেখো বহুত ধুনীয়া এটা পৰিৱেশৰ মাজত আছো খুব ভাল লাগে থাকি ইয়াত শান্ত পৰিৱেশ গছ-গছনি আছে ধুনীয়াকৈ খুব ভাল লাগে থাকি এতিয়া বলক যাম পাকঘৰত আৰু এখিনি oats খিনি লৈ লৈছো আৰু কেৰাহীত অলপমান ভাজি লৈছো একদম ভালকৈ ভাজিব যাতে কেঁচা ভাৱটো যোনটো হেতু নাথাকে তেল দিয়া কোনো দৰকাৰ নাই ভাজি লৈছো এফালে অলপ পিয়াজ লৈ লৈছো আৰু জলকীয়া অলপ লৈ লৈছো আৰু মছলা চাও কি দিও এখিনি অলপ লৈ লৈছো আৰু ইয়াত অলপমান এতিয়া পিয়াজ দিম জলকীয়া অলপ দিম নিমখ অলপ দিছো অলপ লাগিব নিমখ তাত নিমখ দিছো জলকীয়া দিছো পিয়াজ দিলো তাৰ পাছত আৰু এতিয়া দিম অলপমান হালধি অকণমান দিছো মছলা আৰু ইয়াত আছে ধনিয়া আৰু ৰেড চিলি আছে ধনিয়া আৰু ৰেড চিলি দি দিছো এতিয়া ইয়াত হৈ গৈছে ভালকৈ লৰাই দিওঁ এখিনি হৈ গৈছে অলপ পানী দিলো পানী দি পিনে এনেকৈ মঠি লৈছো মই একদম অলপ পানী দিব বেছি পানী নিদিব আৰু এখিনি মই ধুনীয়াকৈ এনেকৈ লাডু বনাই লম গোটেইখিনি ধুনীয়াকৈ আপুনি গধূলি সময়ত চাহৰ লগত যদি এনেকৈ এটা লৈ খায় কি মজা লাগিব ন কিমান যে ভাল লাগিব খাই মই বেছিটা লাডু কৰা নাই দুটামান কৰিছো মাত্ৰ 4টা লাডু বনাইছো আপোনালোকে যিমান মানুহ থাকে হিমানটো জুখত ধুনীয়াকৈ বনাই ল'ব পাৰে আৰু হেতু হিচাপত অলপ বেছি দিলেই হ'ল আৰু এতিয়া মই এটা পাকঘৰত যাওঁ তেলত ধুনীয়াকৈ ৰিফাইন অলপ দি পিনি ফ্ৰাই কৰি দিওঁ এইটা হৈ গ'ল তেলত ধুনীয়াকৈ অলপ ফ্ৰাই কৰি ললো একদম অলপ তেল বেছি তেল দিয়া কোনো প্ৰয়োজনই নাই একদম অলপ তেলত ফ্ৰাই কৰি ললো সব টান হৈ গৈছে পুৰা বুজিছে এটা ভাঙি দিওঁ খাবলৈ খুব ভাল হৈছে এবাৰ নিশ্চয় ট্ৰাই কৰিব আৰু মোক কমেন্টত ক'ব কেনেকুৱা লাগিছে খুব ভাল হৈছে বেছি লোৱা নাই যেটো মই অকলে খাম সেইভাবে তাৰ পৰা লৈ লৈছো বইল আলু আৰু এতিয়া মই বইল আলুখিনি মিক্স কৰি দিলো আৰু এতিয়া মিক্স কৰিম এখানে গোটেইখিনি মিক্স কৰি দিম ইয়াত চলে মিক্স কৰি দিম এখানে হৈ গৈছে আৰু এতিয়া ইয়াত এখানে ভালকে আলুটো মিক্স কৰি দিব লাগিব ইয়াত আলুখিনি ভালকে যাতে মিক্স হৈ যায় ইমান ভালকে মিক্স কৰিব যদি আপোনালোকে হাতেৰে মিক্স কৰিবলৈ ভাল পায় তেন্তে হাতেৰে মিক্স কৰিব পাৰে কোনে হৈ গৈছে আৰু ইয়াত এতিয়া অলপমান পানী দিম ইয়াত দি দিম অলপমান পানী অলপ সৰহকৈ দিব লাগিব পানী হৈ গৈছে এইখিনি আৰু এতিয়া এইখিনি হৈ গৈছে আৰু ইয়াত এতিয়া অলপমান নিমখ দি দিম নিমখ দি ভালদৰে লৰাই দিম
হৈ গৈছে আৰু এতিয়া এইখিনি 10 মিনিটমান এনেদৰে থৈ দিম। এইখিনি হৈ গৈছে ধুনীয়াকৈ, 10 মিনিট হৈ গ'ল, ধুনীয়া হৈ গৈছে, আগতকৈ অলপ ডাঠ হৈ গ'ল আৰু হাতেৰে চুই চাইছোঁ অকণমান কোমল কোমলো হৈছে, হৈ গ'ল। আৰু এতিয়া মই পাকঘৰত যাম, ব'লক মই পাকঘৰত এইখিনি কেনেকৈ বনাওঁ চাব। এইখিনি তেল গৰম হৈ গৈছে আৰু এতিয়া দি দিম ইয়াতে আৰু ভালদৰে লৰাই দিম। এনেদৰে ভালদৰে লৰাই থাকিব, নহ'লে তলত লাগি যাব পাৰে, সেইবাবে লৰাই থাকিব লাগিব। বেছি দেৰি ভজাৰ কোনো দৰকাৰ নাই, হৈ যাব, যিহেতু আলুটো বইল হৈয়ে আছে আমাৰ। কিন্তু জুইটো অলপ কমাই থৈ দিব। এইখিনি হৈয়ে গৈছে আৰু। এইখিনি মোৰ ভজা হৈ গৈছে আৰু অলপমান টমেটো চচ লগত লৈ মই এতিয়া ধুনীয়াকৈ খাম। এইখিনি হৈ গৈছে আৰু এতিয়া মই এইখিনি খাই চাম। ইয়াত অকল আলু বুলিয়ে নহয়, আপোনালোকে বিলাহী দিব পাৰে, চব দিব পাৰে ইয়াত, চবৰ লগতে খাই ভাল লাগে। মোৰ আলুটো খাই ভাল লাগে, সেইকাৰণে মই আলুৰ লগত দিছোঁ। খুব ভাল হৈছে, আপোনালোকে নিশ্চয় এবাৰ ট্ৰাই কৰিব, খাই চাব। আৰু মোৰ ভিডিঅ'টো যদি ভাল লাগিছে লাইক কৰিব, কমেণ্ট কৰিব, ছাবস্ক্ৰাইব কৰিব মোৰ চেনেলটো, মোৰ আহিবলগীয়া ভিডিঅ'বোৰ পাই থাকিব বাবে। আজিলৈ আহিছোঁ তেন্তে, বাই বাই।